Hey guys, welcome back to my ইউটিউব চেনেল বন্ধুসকল আজি আপোনালোকে মোক বহুত দিনৰ মূৰত দেখা পাইছে মই যোৱা এবছৰ ধৰি ভিডিঅ' তেনেকৈ দিব পৰা নাই আৰু ক'ত আছিলোঁ এবছৰ ধৰি মই এইটো আপোনালোকক জনা নাছিলোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব আহিলে ব্লগ দিব পৰা নাই দিম বুলি ভাবিছোঁ আৰু মানে কি আপোনালোকক প্ৰথমতে মই জনাইছোঁ ৱেলকাম বহুত দিনৰ মূৰত মই আকৌ ঘূৰি আছোঁ আৰু ভিডিঅ' এটা বনোৱাৰ সাহস পাইছোঁ এতিয়া ভিডিঅ'ত হয়তো ভিউজ নাযাব পাৰে মই আচলতে ক'ত আছিলোঁ ইমান দিনে মই এতিয়া বহি আছোঁ আচলতে ইমান দিনে মই আছিলোঁ অসমৰ বাহিৰত ইয়াতে ট্ৰেইনিং লৈ আছিলোঁ ট্ৰেইনিং লোৱাৰ পিছত এতিয়া আমাৰ ট্ৰেইনিং সম্পূৰ্ণ শেষ হৈ যোৱাৰ পিছত এতিয়া আমি ইয়াতে আহিছোঁ আছোঁ কেম্পাছত ধুনীয়া পৰিৱেশত আৰু ইয়াতে মানে কিছুমান আপোনালোকক টুকুৰা দেখাব বিচাৰিছোঁ দেখাব চেষ্টা কৰিম আচলতে বেছি বিশেষ একো নকওঁ এইটো ভিডিঅ' বনাব মানে এইটো চাওঁ কেম্পাছত হয় এই কেম্পাছত আছোঁ মই দেখা পাইছে এতিয়া আপোনাক মই দেখাব চেষ্টা কৰিম যে আমি ইয়াত ঘাঁহ কেনেকৈ থওঁ আৰু ইমান দিনে মই এবছৰ ইয়াতে মোৰ কি সলনি হ'লে আৰু খোৱা খাদ্যবিলাক আমি কেনেকৈ খাবলৈ যাওঁ শাৰী পাতি লাইন পাতি ঘৰত গ'লে বেলেগ কিছু ইয়াত সম্পূৰ্ণ আমি ডিচিপ্লিনত থাকিব লগা ডিচিপ্লিন খাব লগা যিকোনো আপোনাৰ প্ৰচেচিংবিলাক তো মই দেখাবলৈ চেষ্টা কৰিম আৰু বহুত গৰম হয় ইয়াতে আৰু আপোনালোকে চাই থাকিব এনেকৈ মই লাহে লাহে ভিডিঅ' আপলোড কৰিবলৈ ষ্টাৰ্ট কৰিম ধন্যবাদ এতিয়া আপোনালোকে চাওক হেল্ল' বন্ধুসকল আপোনালোকে দেখা পাইছে এয়া খোৱা খাদ্যৰ লাইন হয় আমি সেনেকৈ ডিচিপ্লিনত খোৱা খাদ্য থাকিব লাগে এতিয়া মই আনটো ফৰ্চৰ যিটো ৰুলছ হয় মই এতিয়াতো আছোঁ ফৰ্চত আজি আপোনালোকে দেখা পাইছে এনেকৈ লাইন ধৰিব লগা হয় এতিয়া আপোনালোকে চাবলৈ পাইছে গা ধোৱা তো আমি এনেকৈ মানে গা ধুব লাগে ইয়াত চাওক এইটো পেণ্ট আপোনালোকে কিছুমান ইয়াতে ড্ৰেছবিলাক কাপোৰবিলাক মানে চাব নালাগে তথাপিও ইয়াতে দিয়া হৈছে এনেকৈ আমি গা ধুই ইয়াতে এনজয় কৰি লাইফটো জীয়াই আছোঁ